বছ কলৈ গ'ল? বছ গাড়ীৰ পৰা নমাই নাই। ইমান গৰম পৰিছে সেইকাৰণে ভিতৰতে সোমাই আছে। আমাৰ দেউতাক বাহিৰত ৰখাইছে, নিজে ভিতৰত সোমাই আছে। ওলাই আহি দিবহি আৰু লেকচাৰ এসোপা, শুনিবতো লাগিবই। এয়া বছে যি কয় মানিবতো লাগিবই ন। কি পুচুৰ পুচুৰ কৰি আছ শুনাব? নাই বছ, তেনেকৈ একো কথা পতা নাই। মই দুদিন বাহিৰলৈ যাওঁতে মানুহে পাহৰি গ'ল হে মই কোন দেখাই আছোঁ এতিয়া মই কোন। আৰু তহঁত দুটা কি হ'ল? মই যোৱাৰ লগে লগে দেখোন একে ফ্লপ মাৰি দিলি গাঁৱতো কি হা? চালা মানুহে চিনি পোৱা নাই, মুগু গুণ্ডা কোন হয় চিনি পোৱা নাই। চালা ব'ল গাড়ীটোত গাঁৱৰ ফালৰ পৰা আহোঁগৈ। অ'কে বছ। তোক কি বেলেগকৈ ক'ব লাগিব হা? নালাগে বছ, বলক। কি হ'ল আজি দেখোন স্কুল একেবাৰে জনশূন্য কিয়? আজি কিবা বন্ধ চন্ধ আছে নেকি? সেইটো লওঁ অলপ। হয় বছ, আজি দেওবাৰ নহয় নেকি? আজিতো বন্ধই হ'ব ন? মাৰিছে কিয় আকৌ বছ? আজি যেতিয়া দেওবাৰ আগতীয়াকৈ ক'ব পৰা নাই ন, এনেই বেকাৰ টাইম লছ হ'ল। ব'ল গাঁৱলৈ ওলাই যাওঁ। কুকুৰ দুটা এই দুটা চাই আছোঁ তহঁত দুটাক, কোনদিনাখন তহঁতক গাঁতত পুতি থ'ম গমেই নাপাবি মা আঁচনি। ব'ল এই সুন্দৰ সুন্দৰ টিকলিয়াবিলাক ক'ৰ পৰা আহিছে? নাজানো বছ। এফালে কওক বছ। আকৌ মাৰিছে দে বছ, কাৰণটো কি? চালা কুকুৰ হাৰামজাদা, তহঁতক মই ইয়াত কি কৰিবলৈ ৰাখিছিলোঁ হা? ঘোঁৰা ঘাঁহ কাটিবলৈ ৰাখিছিলোঁ তহঁতে। গাঁৱত কোনোবা বেলেগ মানুহ আহি কি কৰি আছে একো গমেই নাপাওঁ। কি ঘাঁহ কাটিবলৈ আছ তহঁতে? আৰু তই কি কৰিবলৈ আছ? খালি খোৱা আৰু খোৱা। আজিৰ পৰা তহঁতক খাবি। খাওঁ বুলি মুখ মেলিবি, মুখত শিলগুটি ভৰাই দিম তহঁতক। মুগু গুণ্ডা চালা আকৌ ওলালি দেখোন। চবেই পলাই দিলে, মইহে থাকি গ'লো। এই খাপ দেখিছ মোৰ পাৱাৰ, দেখিছনে? মোৰ মানুহটো দেখিয়ে চব পলাই পটং দিলে, দেখিছ? য়েছ বছ, কিন্তু ছোৱালী এজনীহে থাকি গ'ল দেখোন। মোক দেখিও কোন ছোৱালী থাকি গ'ল সেইজনী? লৈ আহ তাইক। অ'কে বছ। হৈ ছোৱালী এইফালে এতিয়া বছে মাতিছে তোক। মই মানে ঘৰলৈ যাবলৈ ওলাইছিলোৱে, এই যাওঁৱে আৰু। তোক মাতিছে নাই? নাহ কেলে? নমস্কাৰ বছ। কোন তই? মৰিবলৈতো ভয় নালাগে নেকি? লাগে বছ লাগে, মই যাওঁৱে দিয়ক। এইবাৰ কাৰণে এৰি দিয়ক, নেক্সট বাৰ পৰা এনেকুৱা নহয় আৰু। বছ হ'ব দিয়ক, এইবাৰ কাৰণে যাবলৈ দিয়ক। তই কথা ক'ব গুণ্ডাক তই চিনি পোৱা নাই চালা। অৰ্ডাৰ তই দিবি নে মই দিম হে? আপুনি দিব বছ। তেতিয়াহ'লে মাজত টেপ টেপাই আছ কিয় কুকুৰ হৰামজাদা? সেইখন দেখিছা আগত কি আছে? সোমোৱাই দিম একদম। তই কি চাইছ? দেখিছা? গাড়ীখন লৈ গৈ তাই ঘৰৰ মানুহ লৈ আহ, যত যিমান আছে চব উঠেন চবকে। হ'ব দিয়ক বছ, এইবাৰ কাৰণে এৰি দিয়ক, নেক্সট বাৰ নহয় আৰু এনেকুৱা। ঠিক আছে, এইবাৰ কাৰণে তোক এৰি দিছোঁ। নেক্সট বাৰ যদি এনেকুৱা কিবা ভুল হয় চাবি কিন্তু। বছ আপুনি কিন্তু গ্ৰেট, মানি কৈছোঁ কিন্তু আপোনাক দেই। আপোনাক দেখি কিন্তু চবে ভয়ত পাত্তাং দি দিলে পলাই। সেয়া তোক কয় পাৱাৰ, পাৱাৰ। 20 বছৰ লাগিছে মই এইটো পাৱাৰ গঢ়োতে, বুজি পাইছ? এলা পেচা গুণ্ডা নহয় মই। বছ তাৰমানে আপুনি 20 বছৰ ইয়াতে আছে? মই 20 বছৰ ইয়াতে আছোঁ। আপোনালোকৰ কি ট্ৰেন্সফাৰ নহয় নেকি চৰকাৰী চাকৰি নিচিনা? তাৰমানে মই ইয়াত থকাটো বিচৰা নাই, হয়নে নহয়? সেইটোকে কওক। নহয় বছ, মইনো সেই বুলি কেতিয়া ক'লোঁ?